আহিবাচোন বৰ ইচ্ছা গৈছে মাংস খাবলৈ ৰাতি বহুত দিন হ'ল মাংসই খাব দিয়া আজি ছোৱালীজনীয়ে মাংস অকণমান খাম বুলি কৈছিলে এতিয়া হাতত বা পইচা কিমান আছে আজি অকণমান সোনকালে যাব লাগিব কামৰ পৰা ইমান গৰম আজিচোন মাও নহা হ'ল ইমান ভোক লাগিছে মোৰ মা বা কিয় অহা নাই কামৰ পৰা ইমান দেৰি গুৱাহাটী বাইদেউ দেখোন এই মাংস অকণ ছোৱালীজনীয়ে খাম বুলি কৈছিলে কামৰ পৰা ছোৱালীজনী নাই ছোৱালীজনী আছে ঘৰত আছে আমাৰ ঘৰলৈ যাবচোন এপাক নাযায় দেখোন আজিকালি যাব দিয়ক যাওঁ দিয়ক দেৰি একে শকত হৈ আহিছে আৰু একেবাৰে ফাটি গোটেইজনী চাই জীয়েকজনীটো বনাইছে একে এপাচি নিজেও একে ফাটি গৈছে চাই লওঁ দৰ্জাখন খোলা দেখোন মাজনী আহিলেই হ'ব আজি সোনকালে আজি ইমান সোনকালে আহিলে স্কুলৰ পৰা মা তুমি নাজানা নেকি আজি যে শনিবাৰ এইটো কি আনিছা মা কিয় মাংস আনিছো আকৌ মা বঢ়িয়া তুমি এটি স্পেচিয়েলি বনাবা দেই মা মোৰ কিন্তু বহুত ভোক লাগিছে যোৱা যোৱা মা যোৱা সোনকালে যোৱা তুমি মাজনী তুমি পঢ়া শুনাবোৰ ভালদৰে কৰিছানে নাই বাৰু মা কৰিছোঁ তুমি কিয় ইমান চিন্তা কৰিছা নপঢ়িবা মই ভালদৰে পঢ়া শুনা কৰিম তুমি ভালদৰে পঢ়া শুনা কৰিবা ডাঙৰ মানুহ হ'ব লাগিব নহয় সৰু থাকোঁতেই তোমাৰ দেউতাৰে হেৰুৱালা মই বহুত কষ্ট কৰি তোমাক ডাঙৰ কৰিছোঁ নিজৰবিলাকেতো নাচালেই ভালদৰে পঢ়া শুনা কৰি কিন্তু ডাঙৰ মানুহ হৈ দেখাব লাগিব মই পঢ়ি যেতিয়া ডাঙৰ মানুহ হ'ম নহয় তোমাক তেতিয়া মই আনৰ ঘৰত কাম কৰিব কেতিয়াও নিদিওঁ মই তোমাক ৰাজৰাণীৰ দৰে ৰাখিম মা তুমি চিন্তা নকৰিবা হ'ব দিয়া যোৱা এতিয়া টিউশ্যন আছে নহয় তোমাৰ মা মোৰ টিউশ্যন আছে পঢ়িবা ল'ৰাইটো লগাই থৈ আহোঁ আজি বৰাণী জীয়েকক খালি গৈছে বৰাণী বাইদেউ বৰ গৰম পাইছোঁ দেই গৰম বহুত পৰিছে আৰু কি ক'ব দিয়ক ভালে আছে আৰু ন আছোঁ আৰু মই বোলো আপুনি মানি থাকে সময় নাপাওঁ যে মই আজি আহিলোঁ আৰু ভালে কৰিছোঁ বৰ গৰম লাগিছে চকীৰে বোলে ঘৰৰ ফালৰ পৰা আহিলেনে এই ঘৰৰ পৰাই আহিলোঁ দিয়ক সোমাই হ'ব কাটিব দিয়ক বাকী ভাল আৰু ন আছোঁ আৰু এয়া এতিয়া ক'ৰবালৈ গৈছিলে এই নাই ঘৰৰ পৰাই আহিলোঁ আপোনাৰ লগত কথা কেইটামান আছিলে সেইকাৰণেহে আহিলোঁ কওকচোন পিছে অকলে আছে হ'বলে ন অকলে আছোঁ ছোৱালীজনী টিউশ্যন গ'ল টিউশ্যনলৈ গৈছে ন হয় তাৰে কথা কেইটামান আছিলে আপোনাৰ লগত কি কথা এই ল'ৰা এসোপাৰ লগত ঘূৰি ফুৰা দেখিছোঁ কাক আপোনাৰ ছোৱালীজনী আকৌ কাকনো দেখা পাম সেইকাৰণে কৈছিলোঁ বিশ্বাসেই নকৰে কথা দেখিছে তাইক মই ইমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ কৰিছোঁ তাই বেয়া কৰি আছে টিউশ্যনলৈ গৈ নাজানো আৰু মই দেখাটোহে কৈছোঁ এতিয়াতো মোবাইল থকা হয় মই ফটো মাৰিয়ে দিলোঁ হয় বাপে নোহোৱা ছোৱালীজনী অত কষ্ট কৰি ডাঙৰ কৰিছোঁ তাই এয়া কৰিছে তাকেহে আপোনালে বেয়া লাগে কাৰণেতো মই আহিছোঁ ক'বলৈ দুখ নকৰিব বৰাণী বাইদেউ আহক আজি তাইক দিম আজি হয়তো এই সেইবোৰ নকৰিব আকৌ মোকেই বেয়া পাব নহয় ছোৱালীজনীয়ে ইমান মৰম কৰোঁ ইমান সৰু ছোৱালী ইমান কষ্ট কৰি তাইক পঢ়া শুনা কৰিছোঁ তাই এয়া কৰিছে এই হ'ব দিয়ক বাইদেউ মই যাওঁৱে আৰু দেই আপুনি হেৰি কৰক
এই কিবা কিবি খাই লওক দিয়ক, তাইও আহিব হৈছে নহয়। সেইটো ধৰক আহিছোঁ দিয়ক বাইদেউ। আহিব আহিলি হা টিকিলগিলা আহিলি ল'ৰাৰ লগত মোৰ মা তুমি আজি মোক ইমান বেয়া ব্যৱহাৰ কৰিছা যে তোৰ চব কথাই গম পাইছো মই টিউচন কৰিবলৈ গৈ সেয়া কৰি থাকো হা স্কুল টিউচন চব বন্ধ তোৰ ইমান কষ্ট কৰি এনেই পঢ়ালো যা খুৰী খুৰী প্ৰিয়া আছে নেকি বাৰু? কাক বিচাৰি যালো কিয় লাগে একচুৱেলি মই প্ৰিয়াৰ ফ্ৰেণ্ড হয়। আহাচোন ভিতৰলৈ আহা খুৰী তাইক যে স্কুল আৰু টিউচনলৈ পঠোৱা নাই তাইতো একচুৱেলি ভাল ষ্টুডেণ্ট হয়। তুমি তাই সঁচাই ভাল বন্ধু নেকি হয় মই তাই একচুৱেলি বহুত ভাল ক্ল'জ ফ্ৰেণ্ড। তাই আমাৰ স্কুলখনৰ ভাল ষ্টুডেণ্ট হয় আৰু তাইয়ে মই প্ৰায় একেলগেই থাকোঁ আৰু বিশেষকৈ আমাক টিচাৰেও কৈছে একেলগে থকাৰ কাৰণে, গতিকে আমি একেলগে থাকোঁ প্ৰায় আৰু টিউচনো আমি একেলগে যাওঁ, গতিকে তাত আপুনি বেয়া নাপাব আৰু। টিউচনত যোৱা ল'ৰাজন তুমিয়ে আছিলা মানে খুৰী কিবা হ'ল নেকি বাৰু? নাই নাই একো হোৱা নাই মইহে ভুল বুজি আছিলো প্ৰিয়া মা মোক মাতিছিলা তুমি আহা মাজনী এইখিনিতে প্ৰিয়া বহাচোন বেয়া নাপাবা মইহে ভুল বুজি আছিলো তোমাক তুমি মোক ভুল বুজি নাথাকিবা আমি দুজনী অকলশৰীয়া হয় আজি এই আমাৰ সমাজখনৰ কাৰণে মোৰ ভয় লাগে তাতে তোমাৰ দেউতাৰাও নাই কিবা যদি বিপদ হয় আমাক কোনে চাব সেইকাৰণে তোমাক মই ইমান টানকৈ ক'লো মোক বেয়া পাই নাথাকিবা মই তোমাক কেতিয়াও ভুল নুবুজো মা হ'ব মাজনী মই বুজি পালোঁ মই তোমাৰ কষ্টটো বুজি পাওঁ নহয় হ'ব মাজনী কালিৰ পৰা একেলগে স্কুল যাবা আকৌ টিউচনো যাবা হ'ব হ'ব দিয়া মা আমাৰ যদি চেনেলটো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাবলৈ কিন্তু নাপাহৰিব